Good morning everyone আৰু welcome to my first channel ভৱেশ ক্ৰেজি বয় আৰু আজি আমি যাবলৈ ওলাইছো পিংকলেশ্বৰ দেৱালয়লৈ গতিকে মোৰ লগত আছে মোৰ বহু কেইজন ফ্ৰেণ্ড গতিকে আমি সকলোৱে ৰেডি মই দেখাইছো আৰু চাই থাকিব ভিডিঅটো সম্পূৰ্ণকৈ আমি সেই যে পিংকলেশ্বৰ দেৱালয়ৰ এটা নতুন দিনত আজি সানডে লৈ যাবলৈ ওলাইছো গতিকে চাব ভিডিঅটো ভাল পাব আৰু আপোনালোকে দেখিব যে কেনে ধৰণে পিংকলেশ্বৰ দেৱালয়ত দৰ্শন কৰা হয় বা তাত কি কি বস্তু আছে কেনেকুৱা কি আছে সকলোখিনি দেখুৱাম গতিকে বলক আমি ভিডিঅটো ষ্টাৰ্টিং কৰোঁ ইয়াৰ পৰাই সুন্দৰ বতৰ লগতে আজি মানে বৰষুণো নাই ৰ'দো নাই দেখিছে গতিকে ক'ব গ'লে মন্দিৰলৈ যোৱাৰ বাবে মানে আজি সানডে দিনাখন মানে খুব এটা মানে শান্তি পৰিৱেশ বুলি ভাবি লৈছোঁ আমি আৰু তেনেকুৱা লাগিছেও আমাৰ গতিকে চাই থাকিব ভিডিঅ'টো আৰু মই দেখাম আমি আহি মই চাওক এখন মই এটা ব্ৰিজ এখন দেখাইছোঁ আৰু এই ব্ৰিজখন দেখিছে এইখন আচলতে ব্ৰিটিছৰ দিনৰে ব্ৰিজ বুলি ক'ব লাগিব যেনেকুৱাকৈ বনাইছিলে তেনেকেই আছে আৰু এনেকৈ আমি বাইহাটা চাৰিআলি হাইৱে মানে পালোঁ আৰু এতিয়া আমি চাৰিআলি টাউনত সোমাম দেখিছে আৰু ডিংকু আহি আছেনে অলপ হেৰাই গ'লে নি ক'ৰবাত হাইৱে আৰু আমি এনেকৈয়ে আহি এয়া মানে পিংকলেশ্বৰ দেৱালয়ৰ মানে মেইন যিখন গেট এই গেটেৰে আমি সোমাই আছোঁ আৰু এইটো ৰাস্তাৰে সোমাই যাব লাগে দেখিছে এইটো ৰাস্তাৰে এনেকৈ সোমাই আৰু আমি সোমাই আহিলোঁ আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব বোলে 5 কিলোমিটাৰ হ'ব আৰু এনেকৈ আহি দেখিছে এয়া আমি পিংকলেশ্বৰ দেৱালয় পালোঁ সোমাইছোঁ আমি গেটৰ ভিতৰত আৰু চাই থাকিব সম্পূৰ্ণকৈ পিংকলেশ্বৰ দেৱালয়ৰ মনোমোহা দৃশ্য এইটো পুখুৰী দিয়ক খুব ধুনীয়া পুখুৰী পানীবোৰ নীলা নীলা লাগিছে আৰু এয়া মেইন মন্দিৰটো দেৱালয়ৰ চাগে আৰু আমি মন্দিৰৰ একদম ভিতৰচোৱাত সোমাইছোঁ আহি এয়া ডিংকু আৰু এতিয়া মই অকণমান দেখাম ইয়াৰ ভিতৰৰ মানে কি ধৰণে উপস্থাপন হৈছে দেৱ দেৱীৰ প্ৰতিমূৰ্তিবোৰ গতিকে চাই থাকক অলপ এন্ধাৰ হৈছে তথাপি মই দেখাব চেষ্টা কৰিছোঁ ৱালত দেখিছে আপোনালোকে আৰু এই ৰুমটো অলপ আচলতে বেলেগ অলপ মানে কিবা এন্ধাৰ আৰু লাইট যদিও আছে অলপ মানে বেলেগ ধৰণৰ যেন লাগিছে যেন গুহাটো সোমাইছোঁ আমি আৰু দেখিছে ইয়াতে আৰু এইটো দেখিছে নাই এইটো এটা কিবা মই পকী বুলি ভাবিছিলোঁ কিন্তু পকী নহয় যেন পানী হয় আৰু ইয়াত তলত কিমান দোৱা আছে এই কোৰ বুলি কৈছোঁ এই বোলে গ'ল এইটো ইয়াত নাজানো আৰু মানে পিংকলেশ্বৰ দেৱালয়ৰ কি মাহাত্ম্য আৰু আমি এনেকৈ যিটো চেৰি কথা ক'লে ইয়াত তললৈকে 10 ফুটমান তলত মানে এনেকুৱা এটা কোৰ বুলি কৈছোঁ যেনেকৈ ইয়াত বনোৱা আছে আৰু এইটোত আমি নামি আহিছোঁ এনেকৈ চেৰিৰে আৰু মই দেখাইছোঁ ইয়াৰ ভিতৰত এয়া দেখিছে ছিন্নমস্তা এই ছিন্নমস্তা ভগৱানৰে নাম আৰু কি বা মই ইমানখিনি নাজানো আৰু এয়া হ'ল ধূমাৱতী দেখিছে শাস্ত্ৰ জ্ঞান ইমান নাই দিয়ক সেইকাৰণে বুজাই দিব পৰা নাই আৰু এইফালে দেখাইছোঁ ভৈৰৱী এয়া ভৈৰৱী দেৱী সেইটোৰ নামটো শুনিছোঁ সেইটো ভগৱানৰ চাওক এই চব ৱালত মানে এনেকৈ আছে সকলোবোৰ দেৱ দেৱীৰ মই দেখালোঁ আছে আহিলে দেখা পাব আপোনালোকে আৰু মনৰ যি ইচ্ছা আকাংক্ষা আছে ইয়াত আহি আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে আৰু আহিব এদিন আৰু এই দৰ্শন কৰি যাব এই পিংকলেশ্বৰ দেৱালয় আমি আহি খুবেই মানে আনন্দিত হৈছোঁ আৰু সুখী অনুভৱ কৰিছোঁ আৰু এনেকৈয়ে ওলাই যাব লাগে বলক আৰু ফাইনেলি আহি আমি দৰ্শন কৰিলোঁ আৰু এতিয়া অলপ বাহিৰৰ পিনে আছোঁ আৰু মই দেখাব চাইছোঁ এইটো হ'ল মেইন সভাঘৰ দেখিছে আৰু ইয়াত বহুত ভক্ত এনেকৈ বহি আছে আৰু যাৰ যি কাম আছে পূজা চূজা যি আছে সেইখিনিবিলাক কৰি আছে আৰু লগতে মই দেখাম মন্দিৰটোৰ সম্পূৰ্ণ চৌপাশ খুব ধুনীয়া এটা পৰিৱেশ আৰু চাফ চিকুণৰ মাজতে এই মন্দিৰটো আৰু এইটো কি মন্দিৰ ডিংকু এইটো দুৰ্গা মণ্ডপ দেখিছে এইটো মন্দিৰ দুৰ্গা মণ্ডপ আৰু সেইটো হনুমানো আছে চাগে ন অলপ যাওঁ যদি এনে সেৱা চেৱা কৰি
তুমি সেৱা কৰবা তো এনেকৈ আমি ইয়াত হনুমান মানে ইয়াত হনুমান মন্দিৰো আছে আৰু দুৰ্গা মন্দিৰ দেখিলোঁ আৰু এইটোতো মেইন মন্দিৰ এয়া হনুমান মন্দিৰ চাওক হনুমান মন্দিৰ সেৱা কৰিব চাগে দিনটো আৰু বাকী দেখাম আৰু মই এইফালে এনেকৈ এবাৰ ফুৰি আহোঁ বোলা আৰু এয়া দেৱালয়ৰ ভিতৰত থকা মানে পুখুৰী পিংকলেশ্বৰ দেৱালয়ৰ এয়া পুখুৰী আৰু মই দেখাইছোঁ পুখুৰীটো খুব ধুনীয়া লাগিছে সঁচাকৈয়ে মানে হয়তো 2 বিঘা 3 বিঘামান মাটিৰ এয়া পুখুৰী হ'ব আৰু পুখুৰীটো চাৰৰ কাষে এনেকৈ বাউণ্ডাৰী ৱাল এই দিয়া আছে আৰু ইয়াত চাগে মাছো আছে এতিয়ালৈকে মই দেখা নাই মাছ নিশ্চয় থাকিব দেৱালয়ৰ যিহেতু পুখুৰী হয় আৰু মই দেখাইছোঁ আপোনালোকক এইটো ৰাস্তা এনেকৈ কি ধুনীয়া পৰিৱেশ ইয়াত বহি মানে অহা যোৱা এইফালে গেট আছে এইফালে ওলাই যাব পাৰি মন্দিৰৰ পৰা আহি এনেকৈ ওলাই যাব পাৰি সেইফালেতো আমি সেনেকৈ সোমাই আহিলোঁ সেইফালেৰে আৰু এনেকৈ আহি দেৱালয় সেৱা চেৱা কৰি পেলাই এইফালেদি ওলাই যাব পাৰে আপুনি ইচ্ছা কৰিলে আৰু এইফালে এনেকৈ গুচি যোৱা ৰাস্তা আছে গতিকে চাওক মই দেখালোঁ আৰু আমাৰ লগৰকেইটা ক'ত গ'ল বলক এতিয়া লগৰকেইটা চাগে তেওঁলোকে বৰে হ'ল নেকি নে কিবা মন্দিৰ বৰ হৈছা তোমালোকে আচ্ছা বৰটো হোৱা নাই তাকে তুমি ভাবিছোঁ জোতা মানে বহিছা নহয় ভাগৰ লাগিল দিন মানে যাবলৈ ৰেডি আৰু ন জোতা চোতা পিন্ধিছে আৰু সেয়া দেখিছে ডিংকু মানে হৈ গ'ল আৰু মানে যিখিনি কাম আছিলে দেৱালয়ৰ দৰ্শন কৰিলে আৰু এয়া বলে এই পুৰা বাইকৰ চাবি বিচাৰি আছে মানে যাব আৰু পিংকলেশ্বৰ দেৱালয়ৰ যিমানখিনি পাৰিছোঁ মই দেখাইছোঁ আৰু লগতে মই ক'ব বিচাৰিছোঁ আপোনালোকে এদিন আহক এই পিংকলেশ্বৰ দেৱালয়লৈ আহি পেলাই দৰ্শন কৰক খুব সুন্দৰ লাগিছে আমাৰ ভালো লাগিছে শান্তি পোৱা যেন পাইছোঁ মানে যে শান্তি পায় নেকি দৰ্শন কৰিলে মন্দিৰ সঁচা কথা দিয়ক মন্দিৰ দৰ্শন কৰিলে বা দেৱালয় দৰ্শন কৰিলে সঁচাকৈয়ে শান্তি অনুভৱ হয় আৰু সেই শান্তি অনুভৱ যদি আপোনাৰ প্ৰয়োজন আছে বুলি ভাবে আপুনি অহা চানডে দেৰি নকৰিব অহা চানডে আহি যাওক আৰু চাওক দৰ্শন কৰক আৰু শেষত এইটোৱে কওঁ মোৰ চেনেলটো যদি আপুনি নতুন হয় চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক শ্বেয়াৰটো কৰি দিবই যদি ভাল লাগে তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ বাই বাই